ক্ষীণালো নেকি বাৰু 32 ব্লাউজটো দেখোন 30 হৈ গ'ল কি হ'ব লকডাউনত সঁচাকে ক্ষীণাই গ'লো দেই মই কি কৰিম এতিয়া কিবা এটা কৰি মই শকত হ'বই লাগিব কাৰণ এতিয়াতো ভাওনাৰ ৰাসৰ চিজন আৰু ধুনীয়া নহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব ফোনটো দেখোন ইমান বাজিছে ইমান ফোনটো বাজিবলৈ ল'লে নহয় ঐ গৈছো ৰ ইমান কামৰ মাজতনো কোনেনো এই ৰাতিখন ফোন কৰি আছে সঁচাকে দেই ঐ অলপ ধৈৰ্য ধৰ সঁচাকে আৰু দেই ঐ গৈছো ৰ এইটো অচিনাকি নাম্বাৰ কোনে ফোন কৰিছে বাৰু তেওঁ ৰিচিভ কৰিছোন হেল্ল' হেল্ল' কোনে কৈছা বাৰু ক'ৰ পৰা কৈছা মাজুলীৰ পৰা কৈছা কোৱাচোন কোৱা মই মিনতীয়ে কৈছো ঘৰতে আছো ভাল ভাল আপোনালোকৰ ভালনে ৰাসৰ কাৰণে ফোন কৰিছিলে কি কৰিব লাগে ৰাসত হয় নেকি মোৰ নাম্বাৰটো ক'ৰ পৰা ল'লে কি কৰিব লাগিব ৰাসত কওকচোন কওকচোন কওক হা তই কি কৰিবলৈ মাতিছে নেকি বাৰু মই যে বহুত ধুনীয়া হেল্ল' নহয় আপোনাক কোৱা নাই বেলেগ এজনকে কৈছো সেই মাজুলী কোন জেগাত হ'ব কমলাবাৰী বহুত ভাল লাগিব কি কৰিব লাগিব মই মোক হেৰি কৰিবলৈকে মাতিব পাৰে হেল্ল' পইচা নালাগে কৰি দিম একদম ধুনীয়াকৈ কৰি দিম সেই নহয় পইচা পাতিৰ লগত কেছ নাই খালি আপুনি মোক কি ভাও দিছে সেইটো কৈ দিয়ক পুতনা ভাওটো দিছে হ'ব দিয়ক দাদা হ'ব কাইলৈকে মেনেজ কৰি দিম ন কাইলৈ চব মেনেজ হৈ যাব হ'ব এতিয়া তেন্তে ময়ো ভাত চাত খাই সোনকালে শুওঁ আৰু ৰাতিপুৱা সোনকালে যাবই লাগিব নহয় আপুনি খালি একদম মৰ্ণিং সোনকালে ফোন এটা মোলৈ কৰিব দেই ঠিক আছে বাই বাই কৃষ্ণ ভগৱান তেৰাই এবাৰ ৰাসখন মিলালে তাকেহে আকৌ পুতনা ল'লে আকৌ মোক হেৰি লাগিব নহয় কি হ'ব এতিয়া নহয় এতিয়া ভাতকেইটা খাই শুওঁগে ৰাতিপুৱা মই কিবা এটা মেনেজ কৰিব লাগিব আমাৰ চুনচুনীহঁতৰ ঘৰলৈ যাম চুনচুনীয়ে গোটেই মোক মেনেজ কৰি দিব কিমান যে ভাল লাগিব বহুত মানুহ আহিব চাবলৈ মাই গড পুতনাৰ নাম মোৰ কংসনৰো চৰ মোক বাৰু বেয়া লাগিব দেখিবলৈ কৃষ্ণ ভগৱান তেৰাইহে জানি আৰু
পুতনাজনী কৰিব যিয়ে নহয় ভাতকেইটা খাই আৰু শুই লওঁগে তাৰ পাছতেহে ৰাতিটো আৰু যেনে শুই ৰাতিপুৱাহে ভাবিম আৰু কৃষ্ণ ভগৱান কৃষ্ণ 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 ভগৱান কাইলৈ আকৌ সেই পুতনাও কৰিব লাগিব নহয় সেই সোনকালে শুই যাওঁ হে ভগৱান হে গোসাঁই ভগৱান কৃষ্ণ সেই যেনে তেনে আৰু মাজুলীৰ ৰাসখন আৰু সম্পূৰ্ণ কৰি দিবা নহ'লে সেই বৰ লাজ পাব লাগিব তাকে আকৌ পুতনাৰ কথা নহয় সেই এতিয়া শুয়ে যাওঁ আৰু কথা এটা গম পাওঁ নে পাওঁ
একদম শুনিলে একদম বিচুতি খাই যাবি গম পা নাই কেলে মাজুলীত মোক ৰাস কৰিবলৈ মাতিছে নহয় এই নগেন দা ঘৰ পৰা ড্ৰেছ আনিলোগে নহয় কি ভাও লৈছে তোৰ ঘৰত গৈ কমগে কি ভাও লৈছো আৰু তহঁতৰ পৰা বস্তু এটা আনিব লাগিব তই ঘৰতে থাকিবিচোন দেই মই গৈ আছো সোনকালে তই ঘৰতে থাকিবি মই একদম যা যোগাৰ কৰি আছো আকৌ মাজুলীৰ পৰা একদম কালি ৰাতিহে ফোন কৰিছে ঠিক আছে দে হ'ব মই তহঁতৰ ঘৰলৈ গৈছো দেই তই ঘৰৰ আগফালে থাকিবি ঠিক আছে মিনতি বাইদেউ ক'পা আহিলে ল'ৰা কি কবি গম পা নে মাজুলীত কেলে মোক ভাওনা কৰিবলৈ মাতিছে নহয় যাবি তহঁতৰ মাকো কবি বাপেকো কবি আৰু তয়ো ওলাবি মোৰ লগত নহ'লে ওলাবি দেই ওলাবি আৰু শুনচোন কেনেকুৱা লাগিব কবিচোন মোক দেই কবি আকৌ ভাল লাগিবনে লাগিব এইবাৰ একদম বহুত ভাল লাগিব ভাওনা কৰি ৰাস কৰি মাই গড ডিছকাষ্টিং মাই গড ওলাবি দেই তই মাহঁতক কবি যাওঁ মই এতিয়া দেই বাই বাই শুনিছনে কাইলৈ মোৰ সেই মাজুলীত ভাওনা কৰিম নহয় মনালিছা গলেও যাবলৈ আছে মোৰ লগত যাওঁ যদি ওলাবিচোন মাজুলীলৈ ৰাধা যমুনালৈ ৰাধা যমুনালৈ এইবাৰহে একদম আৰু যাতে ঈশ্বৰে একদম ভালকে মিলাই আৰু দেই মনালিছা চুনচুনীয়া খুৰীটো একদম পাগল হৈ গৈছে নহয় মোক মাজুলী ৰাস কৰিবলৈ মাতিছে কাৰণে তাহাঁতকো নহয় চাম নহয় বাপেকে যাবলৈ ওলাইছো মাজুলীৰ ঘৰলে আজি মই ওলামগৈ পুতনা হৈ ৰাক্ষসী জিলেলে 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 আয়ো আজি মই কবলা হৈ গৈছো পাই মিনতি বোলো ঘৰত আছনে তই মাজুলীলৈ গলি ইমান দেৰি হৈছে পাই মই ফেৰিয়ে নাপামগে ছয়টাটো ক'ত খালি চুলি কোচা হেলে চুলি কোচা ক'ত থাকিলে জানো বিচাৰিয়ে পোৱা নাই মিনতি এইজনে যে মোক দেখিও নেদেখা ভাল হৈছে তাই যেনিবা ৰাসত হেৰি দৈৱকী কৰিবলৈহে যাব পুতনা কৰোঁতে তাই সেইটো ধেমাই মিনতি চিন্তাবো নাই ধৰি মুখে সামাৰি তেতিয়া মই বিচনাত পৰো কিমান এইটো একদম মতাই নাই মোক এতিয়া গপটো চা ভেমটো চা দিওঁগে চব ভালকে মতা নাই মানে তোক দেখাই নাই দেৰি হৈছে আকৌ মাজুলীলৈ যাওঁ নহয় আৰু শুনচোন কথা এটা এই কাইলৈ মই সেই পুতনা কৰিম নহয় ৰচোন কথা এটা গম পাইছো এই ৰাগিনীয়ে গোটেই গাঁওখনত উলিয়াইছে ৰাগিনীয়ে গাঁওখনত উলিয়াইছে তই হেনো পুতনা ৰাক্ষসী কৰিবলৈ যাওঁ তাকে হেপাই পুতনা গাবলৈ যাওঁ এই পিছে মোক কথাটো শুনি ল পুতনা ৰাক্ষসী কৰিবলৈ পেলাই ডাঙৰ ডাঙৰ লাগিব নহয় শুনিছাচোন মই মৰি যাওঁ কি আনিলি তইতো বাৰীৰ পৰা শুনিছাচোন মাই গড কি আনিলি তই বাৰীৰ পৰা তই চাহ আকৌ খুলি পেলাই তাকে মোক কবি মই মৰি যাওঁ কি আনিছ ভাল বস্তুৱে আনিলি সমান চাইজৰ দুটা নেপালি নেকি এটা ক'ত পাম এতিয়া আৰু মনালিছা ভাই দেই লাগিছে হয় নেকি তই পাছত উঠিব জানো এয়া যাওঁতে উঠি পেলাই পাৰি লৈ যাবি দেৰি হ'ব নহয় মনালিছা ভাই কেনেকে হ'ব দে চুৰ কৰিমগে তাকে নহ'লে সেই মাটি কাটিতে সমান চাইজৰ এটা বিচাৰিবগে লাগিব মাটি কাটত বিচাৰি নাপাওঁ মোৰ দেৰি হৈছে যাব মোক আগবঢ়াই থৈ বিয়া পান বৈ মই নোৱাৰো একো নহয় আৰু এই মিনতি শান্তনীজনী কথা শুনি একদম চলি খাই গৈছেগে তাই যেনিবা সি পুতনা নহয় দৈৱকী কৰিবলৈহে গৈছে যিখন একদম গাৰ ভাঙন তাই হাৰামজাতি এজনী পতা দেৰি হ'বগে নহ'লে ফেৰি নাপাবলৈ হ'লে ঘৰতে সেই কমিটি মানুহে দেৰি কাটিব চুনচুনি কোন এইটো পিন্ধি যাওঁনে বাৰু আৰু তই এইবোৰ পিন্ধি নগলেও হ'ব তই এনেও ধুনীয়া মোজাটো পিন্ধি গ'লে হ'ল ভৰি ইয়াৰ লগত কথা নহয় মাজুলীত ইমান ধুনীয়া হৃষ্ট পিষ্ট ল'ৰাবোৰ পচন্দেই নকৰিব তোক এনেও পচন্দ কৰিব তই এতিয়া ডাঙৰ ডাঙৰ এতিয়া ৰবাৰ্ট টকা খোৱাবি চব পাগল হৈ যাব তাকেহে হেৰি নহয় তাৰ বজাৰ হ'ব নহয় হ'ব যা এতিয়া পিন্ধি ল পিন্ধা ন আকৌ মনালিছা ভাই চুৰ কৰিবলৈ আছে মনালিছা ঘৰত কিয় সমান চেটৰ দুটা আনিবগে লাগিব নহয় কাম এটা কৰিবি তই মনালিছাৰ লগত ভিতৰত ধুনীয়াকে কথা পাতিবি মই একদম বছৰ দুটা একদম লৈ যাম বহুত তোৰ কথা মোৰ কথা যে কোনোবাই পাতিছে গম পাৱ নে নাই তই সেই মনালিছাক মই পতা লৈ ল
গোটেইকেইটা ভৰাই বল কথা এটা শুনচোন তোক হাঁহ ছাগলীবোৰ চাবলৈ কলি নে তাক পৰি শুনিছানে বুলিও শুনিছানে সেই ৰাতি হ'লে আকৌ নকেনখন চুলাই থবলৈ নাযাব আকৌ দেই আৰু হাঁহ কুকুৰাকেইটা ধুনীয়াকে বান্ধিব এইটো যে আমাৰ আকৌ মই নাথাকিলে বৰ একদম ঘৰ ৰ'দাল বজাল কৰে নহয় খুৰীদেউলে যাবলৈ হাক দি থৈ আকৌ আৰু খুৰীদেউলে নাযাব দেই খুৰীদেউলে নাযাব আকৌ আজি খুৰীদেউত কোনো নাই নাযাব ইমান ধুনীয়া লাগিছে তোক দেখিবলৈ ৰ বস্তুকেইটা ভৰাই লওঁ আকৌ বাপে কাৰণে ওপৰতে ভৰাই গেলিবলৈ হ'লে সেইটো লগাবি আৰু নেঘেলে বৈ কিমান ভাল লাগিব বা আজি ব'ল এই গাতে লাগা এইটো বেগত নিলে আকৌ মোক হাঁহিব নি এতিয়া বেগটো এখন মাৰি থৈ দিবা বৈ বৈ লা 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 ৰাতি কাপোৰ গেলে কথা অভিনয় কৰি তই দেখুৱাই মজা মই আগতে কৈছিলো নহয় যে এইকালত গম পাৱ নে এনেকে দেখে গৈছিলো আইঅ কিমান যে এনেকে এনেকে যাওঁ ল'ৰা ছোৱালীবোৰ ভয় খাই যায় নহয় তোক কালি মতা হাঁহি ভাবিছে শিকাবলৈ কোনো সেইটো ৰান্ধনীয়ে কি আহি শিকাই সি মোৰ লগত লাইন মাৰি থাকোঁতে টাইম গ'ল তাত দুষ্মনক মাতিম দিলে কেলে সি শিকাইলেহেঁতেন ন দুষ্মন্তক মাতিছিলো সি তাৰো সেইটো অকণমান ভাল নহয় মানে কি ভাল নহয় সি আকৌ সেই পতাবলৈ চা সেইকাৰণে বাদ দিলো সেইবোৰ ব'লগৈ আমি যাওঁ এইবোৰ কথা পাতি থাকিলে টাইম কণ নিদি নষ্ট হ'ব এইটো লোৱা আকৌ সেই লগত আকৌ টেঙা চুকুবিলাক আছে নহয় হ'ব তই আগবাঢ়চোন এইজনী কথা নুসুধিব ভেলকি কৰিব গোটেই বাৰা